নমস্কাৰ বন্ধুসকল, মঙলদৈ নাই আজি হ'ল লখিমপুৰত। ধুনীয়া পৰিৱেশ এটা ৰাস্তাটোৰ ওপৰতে আছে। এইখিনি মন্দিৰটো দুৰ্গা মন্দিৰ। এতিয়া আমি আহি পালোঁ লখিমপুৰৰ গণেশ মন্দিৰ। আগত দুটা হাতী আছে, তাতে গণেশ এটা আগত এটা আছে। এইটো গেটখন দেখাই আছোঁ। এতিয়া সোমাই আহিলোঁ। এতিয়া ধুনীয়া মন্দিৰ এটা আপোনাৰ এটা কলহ এটা আছে, তাৰ ওপৰত আমৰ পাতৰ নিচিনাকৈ আঁকি দিছে আৰু ফ্লেগ এখন আছে আমাৰ হিন্দু ধৰ্মৰ। আৰু এইফালে আপোনাৰ নিগেনিত আছে আৰু এইফালে ইপিনে উঠি যাব পাৰি। এতিয়া মন্দিৰটোৰ আগতে এইফালে শলাখিনি দিলে আছে। আমাৰ কাছ আছে ইয়াতে, এই কাছ ডাঙৰ কাছ আছে। সেইটো জাষ্ট মাথাটো ওলাই আছে ইয়াতে। পুৰা ৰ'দত পকা পুৰা গৰম বেয়া জ্বলি আছে খৰি খাম। এইবোৰ গৰম এইখিনি খাই পালোঁ। কি ক'ব না পকা খাম ন? ক'ত গৰম? পকা খাই গৰম নহয়। এইটো গণেশ বাবাৰ মূৰ্তিটো এইটো হয়। আৰু দেখাই আছোঁ এটা ঘৰ এটা বনোৱা আছে। এইখন আমাৰ এইখন নাও উঠাৰ নিচিনা আৰু এখন বনাইছে। আৰু এইখিনি আপোনাৰ এই হাতীয়ে ৰছীডাল ধৰি আছে। এইফালে ৰছীডাল ধৰি আছে আৰু এইফালেতো কলহটো তাৰ মন্দিৰটো আমাৰ কলহ হিচাপত এনেকৈ আঁকি দি দিছে। পৰিৱেশ এটা ৰাস্তাটোৰ ওপৰতে আছে। তলৰ এইখিনি মন্দিৰটো গ্ৰাউণ্ড ফ্ল'ৰটো বঢ়িয়া জেগা আছে। মাজত এইফালে শ্লাইড আছে সৰু সৰুকৈ। আৰু ইয়াত ইমানে ভাল লাগিছে মানে ক'ব নোৱাৰি, বহুত ভাল লাগিছে ইয়াতে এইফালে। আজি বতৰটো বঢ়িয়া ধুনীয়া হৈ আছে। আজি বন্ধুসকল, লখিমপুৰ জেগাটো ইমান ধুনীয়া জেগা চাওকচোন বাৰু। মন্দিৰৰ ওপৰতে আছে আপোনাৰ মেঘ আৰু ৰাস্তাৰে এদিকে ঐশ্বৰ্য, কি ধুনীয়া জেগা তাৰমানে। লখিমপুৰ তাৰমানে আহি বহুত ভাল লাগিল তাৰমানে এইবাৰ। এনেকুৱা মন্দিৰৰ ভিতৰত চাওক কি ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া। পুৰা ৰ'দ দি আছে আজি। ৰ'দত তাৰমানে ভৰিকে এইবিলাক সুধা ভৰি খুব চাবা ধৰি বহুত গৰম তাৰমানে। আৰু বোলে কাছ বোলে খাবলৈ মোহন নে কি নাম আছিল? আৰু সেইটো আছে মোহন আহিছে বোলে। আৰু বন্ধুসকল চাব যে এই চাওক মাছ এনেকুৱা বহুত ৰঙা নীলা হালধীয়া বহুত কালাৰৰ মাছ আছে তাৰমানে। মই তেতিয়া চাই আছোঁ এটা বহুত চাইছে ৰঙা মাছ। ইয়াতে বহুত কালাৰ বহুত ৰঙৰ মাছ আছে। চাবচোন মই ভালকৈ চাওঁ। আৰু মানুহে কৈছে এই কাছটো বোলে বহুত পুৰণা কাছ, ডাঙৰ কাছ তাৰমানে। এতিয়া গণেশ মন্দিৰ বাৰে এতিয়া বেলেগ মন্দিৰ চালোঁ। এতিয়া বেলেগত যাই আছোঁ। গাড়ী আমালোকে গাড়ী কথাটো বেয়া হ'ব। এইবাৰ আমি আহিলোঁ লখিমপুৰৰ দুৰ্গা মন্দিৰ আহিলোঁ। এই লখিমপুৰ দুৰ্গা মন্দিৰ আগত এটা সিংহ এটা আছে এনেকৈ। সিংহটো বহুত ডাঙৰ সিংহ, মূৰ্তি এটা বনাইছে আৰু এটা সলাই দিব পাৰিব। সিংহটো তলটো এইটো থৈ যাব লাগিব। এই সোমাব এণ্ট্ৰিটো সেইফালে ন। দলংখন চাওক না, কি বঢ়িয়া দলং এইখন, মজা লাগিছে দেই। এতিয়া সোমাই আছে এইটো পুখুৰীটো এইটো আৰু গৰম আছে। পকা এইবিলাক বহুত গৰম বন্ধুসকল, ইমান গৰম পকা তাৰমানে ভৰি পাতিবই নোৱাৰি, কি গৰম মানে। পকাটো বহুত গৰম এইবিলাক তাৰমানে। এই ৰ'দ বহুত পৰি আছেতো, ৰ'দৰ কাৰণে খোজ কাঢ়িব পৰা নাই, ভৰিলে পুৰা জ্বলি আছে। আৰু যাই আছোঁ আপোনাৰ তাৰমানে লখিমপুৰ আহিছোঁ। ভিডিঅ' বনাব আহিছোঁ এইবাৰ পঢ়িব মই আজি আপোনাৰ দেখাই লওঁ। এই ঘণ্টাটো মাৰি বেয়া গৰম, বহুত গৰম আৰু বন্ধুসকল ইমান গৰম তাৰমানে। এতিয়া মন্দিৰবিলাক অলপ আহি লওঁ আৰু বন্ধুসকল মানুহবিলাক মোক চাই আছে তাৰমানে কি বকি আছে তাকে চাই আছে। এইটো আপোনাৰ দুৰ্গা মাৰ প্ৰতিমাটো, দুৰ্গা মাৰ প্ৰতিমাটো
না কিবা কৰিব আৰু চেনেলত কিবা এটা হয় আৰু দুৰ্গা মা মূৰ্তিৰ বিষয়ে আৰু এটা দুৰ্গা মা মূৰ্তি এটা আছে এইটো কি মূৰ্তি মই গম নাপাওঁ আপোনাক দেখাই দিওঁ আমাৰ সেই পিছতে আছে তাৰমানে সকলোৱে এই সময়টো গম নাপাওঁ কি মূৰ্তি এইটো একবাৰ আপোনাৰ দুৰ্গা মা এই মূৰ্তি প্ৰতিমানে দেখাই দিওঁ আপোনালোকক কেনেকুৱা মানে মই নাম নাজানো কি মূৰ্তি এইটো হ'ল আপোনাৰ মুখখন এখন প্ৰতিমাটো এইটো দুৰ্গা মূৰ্তি আছে ইয়াতে এটা ছবি বহি আছে আমাৰ এয়া এইবিলাক বহুত বেয়া গৰম আজি দুইফালে আছে অসম মই আছোঁ অৰুণাচল মাগিলা বৰ্তমানে শিৱ মন্দিৰ এইখিনি আহি পালোঁ গাড়ীখন ৰখালোঁ ভাত পানী এটা হ'ব আৰু বন্ধুসকল ওচৰতে আছে ট্ৰেইন লাইন মই আপোনাক কেইমাহমান আগতে এটা ভিডিঅ' এটা বনাইছোঁ ট্ৰেইন লাইনৰ ওপৰত এই ট্ৰেক বালিচৰ ওপৰত সেইটো বেলেগ কথা ভিতৰত যাম মন্দিৰৰ ভিতৰত শিৱ মন্দিৰ হয় এইটো তাৰ ভিতৰত ৰৈ আছোঁ মেইন মন্দিৰ এইটো আগত নন্দী আছে দুইফালে নন্দী ভিতৰত শিৱলিং আছে আমাৰ কেইদিনমান আগত মই এটা ব্লগ দিছিলোঁ ট্ৰেইন লাইনৰ ওপৰত আমাৰ কি বালিচৰ ওপৰত দিছিলোঁ আজি সেইটোৰ ওপৰত নবনাওঁ তাৰমানে আজি আহিছোঁ লগমুখৰ লগত আহিছোঁ মই আহিছোঁ এনেই আৰু ইয়াতে আৰু আমাৰ ইয়াতে তাৰমানে মন্দিৰৰ ভিতৰত তাৰমানে ভাত বনাই আছে ভাত বনাই যাবি এইখিনি এটা সুবিধা দিছে তাৰমানে তেওঁ এতিয়া ট্ৰেইন আহিব বুলি ভাবিছোঁ যে ট্ৰেইন এইখিনি নাহে বৰ্তমান ট্ৰেইন অহা সময় হোৱা নাই একেলগে এনেই এতিয়া বহি আছোঁ কিন্তু এই মই যে কৈছিলোঁ বন্ধুসকল এই বালিচ কি কাৰণে সেইটো ভিডিঅ' চাব মই এই ভিডিঅ' লিংক দি আছোঁ আৰু সিহঁতৰ লগত এনেই ঘূৰি ফুৰি আমাৰ ভাত বনোৱা হৈ গ'ল এই দাদা এইবিলাক কৰি দিছে আৰু আমাৰ মেইন ছেক্ৰেটাৰী এইফালে আছে দংকল মাজি আৰু এটা এইপিনি আছে এইটো হিমাংশু দা এই হিমাংশু দা এই কৰিবা এইফালে খা এনেকৈ আমি ভাত পানী খাম খাই পেলাই ঘৰত যাম পিঠা বনোৱা ভিডিঅ'টো এইখিনিয়ে লখিমপুৰৰ ব্লগ দেখালোঁ আৰু আপুনি এনেকুৱা ভিডিঅ' পাই থাকিব নতুনকৈ মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন দবাই দিব নমস্কাৰ